নামৰ ব্যক্তিজনে যি উপদ্ৰৱ আৰম্ভ কৰিছে সেইটো অতি সোনকালে বন্ধ কৰাৰ প্ৰয়োজন আছে। মই ইয়াৰ পৰা প্ৰশাসনক আমি আপিল কৰিছোঁ যে অতি সোনকালে ইয়াক নাকি লগাওক, বন্ধ কৰক। অন্যথা যদি ইয়াৰ কাৰণে যদি কোনো অসমত পৰিস্থিতিৰ আবিৰ্ভাৱ হয় তেনেহ'লে কিন্তু দায়ী প্ৰশাসন তথা এই শৃংখল চলিয়া হ'ব। কাৰণ মোৰ সাংবাদিক বন্ধুসকল, প্ৰথমতে আপোনালোকক আমাৰ খৈৰাবাৰী আঞ্চলিক অফিচত অহাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু লগতে আজি আমি আপোনালোকক মতাৰ এটাই কাৰণ যে আজি 4-5 দিনৰ পৰা গোটেই এজন ব্যক্তিয়ে গোটেই অসমৰ পৰিস্থিতি এটা নষ্ট কৰাৰ প্ৰচেষ্টা চলাই আছে। তেওঁৰ নিচিনা এজন ব্যক্তিয়ে এটা সংগঠনৰ নাম লৈ, লাচিত সেনাৰ নাম লৈ, শৃংখল চলিহা নামৰ ব্যক্তি এজনে বাঙালী জাতিক মাৰাৰ নিচিনা, বাঙালী জাতিক মানে বাঙালী ফেডাৰেশ্যনক মাৰি পেলাব, অফিচ জ্বলাই দিব, য'তে পাব তাতে মাৰিব, এই ধৰণৰ বক্তব্য তেওঁ ৰাখি আছে। তেওঁৰ এগেইনষ্টত কেইটামান জেগাত এফআইআৰো হৈছে। আমি আজি আপোনালোকৰ মাধ্যমেদি অসমৰ প্ৰশাসন বিভাগক আমি আহ্বান জনাই আছোঁ, অনুৰোধ কৰি আছোঁ যাতে এই ব্যক্তিজনক অতি সোনকালে এৰেষ্ট কৰিব লাগে। আৰু কিছুমান ব্যক্তিয়ে আমাক বাঙালী সম্প্ৰদায়ৰ, আমি অসমীয়া, আমি দাঁতিকে কৈ আছোঁ আজি আমি অসমীয়া, আমি বংগভাষী অসমীয়া। অসমত যিমানবোৰ সংগঠন আছে চবে নিজৰ নিজৰ মাতৃভাষাত কথা কয় ঘৰত গৈ পেলাই। আমিও নিজৰ মাতৃভাষাক সন্মান কৰোঁ, কিন্তু আমি অসমীয়া। কিন্তু আজিৰ দিনত অসমত কিছুমান ব্যক্তিয়ে আমি কলকাতাৰ পৰা আহা বুলি কিছুমান চেনেলত, কিছুমান ছ'চিয়েল মিডিয়াত আমি পাই আছোঁ যে কলিকাতাৰ পৰা আহি ইয়াত দাদাগিৰি নচলিব। আমি ইয়াত দাদাগিৰি কৰিবলৈ অহা নাই। আমি ইয়াৰ মানুহ। অসম আমাৰ মাতৃ, এই মাতৃভূমিত আমি জন্ম লভিছোঁ। আমাৰ দেউতা, আমাৰ দেউতাৰ দেউতা সকলোৱে ইয়াত জন্মগ্ৰহণ কৰিছে। গতিকে এই মাতৃভূমিৰ প্ৰতি থকা আমাৰ নিষ্ঠা, আমাৰ প্ৰেম এইটো সদায় থাকিব। কোনো এজন শৃংখল চলিয়াই যদি আমাক দম দিয়ে আমি কিন্তু বহি নাথাকোঁ। কাৰণ বাৰংবাৰ আজি 4-5 দিনৰ পৰা বাৰংবাৰ আমাৰ বাঙালী জাতিটোক, বাঙালী সংগঠনক এনেকৈ দম দি আছে যাতে আমি আজি চুপ কৰি আছোঁ। তাৰ কাৰণ এইটো নহয়, আমি বিচাৰি আছোঁ অসমখনৰ উন্নতি। আমি কাজিয়া পেচাল বিচৰা নাই। আমি গোটেই অসম, আমি বৰ অসম গঢ় দিবলৈ চেষ্টা কৰি আছোঁ। আজিৰ দিনত অসমত ভাতৃঘাতী সংঘৰ্ষ লগা নামৰ ব্যক্তিজনে যি উপদ্ৰৱ আৰম্ভ কৰিছে সেইটো অতি সোনকালে বন্ধ কৰাৰ প্ৰয়োজন আছে। মই ইয়াৰ পৰা প্ৰশাসনক আমি আপিল কৰিছোঁ যে অতি সোনকালে ইয়াক নাকি লগাওক, বন্ধ কৰক। অন্যথা যদি ইয়াৰ কাৰণে যদি কোনো অসমত পৰিস্থিতিৰ আবিৰ্ভাৱ হয় তেনেহ'লে কিন্তু দায়ী প্ৰশাসন তথা এই শৃংখল চলিয়া হ'ব। কাৰণ আমি বিচৰা নাই। আমি বাৰংবাৰ আপিল কৰিছোঁ, বাঙালী সংগঠন বোলে ইয়াত সংগঠন কৰিব নোৱাৰিব। কোনোবা সংগঠনে কৈ আছে যে বাঙালী সংগঠন কৰিব দিয়া নহ'ব। আজি 30-31 বছৰৰ পৰা অসমত বাঙালী সংগঠন চলি আছে। ভাৰতবৰ্ষৰ প্ৰতিটা ৰাজ্যত বাঙালী সংগঠন আছে। গতিকে আজি অসমত জন্ম লবি অসমত আমি সংগঠন কৰিব নোৱাৰিম, এই ধৰণৰ বক্তব্য কিছুমান ব্যক্তিয়ে দি আছে। গতিকে আজি এই খৈৰাবাৰী আঞ্চলিকৰ পৰা মই আহ্বান জনাইছোঁ সকলো অসমবাসী ৰাইজক যে এই ধৰণৰ ব্যক্তিৰ ওপৰত আমাৰ জাতিৰ মানুহৰ ওপৰত যি অত্যাচাৰ চলি আছে তেওঁৰ ওপৰত সবে লাগি পৰিব লাগে আৰু তেওঁক নাকি লগাব লাগে। কাৰণ আমি অসমীয়া হয়, আমি বংগভাষী অসমীয়া। আমি ইয়াত কাৰো অনিষ্টি কৰা নাই, কাৰো মাটি বাৰী দখল কৰা নাই। আমি শিৱসাগৰত যি ঘটনাটো ঘটিছে তাৰ আমি নিন্দা কৰিছোঁ। যদি কোনো এজন বিধৱা মহিলাৰ ওপৰত এই ধৰণৰ অত্যাচাৰ কৰি আছে তাৰ পক্ষত আমিও আছোঁ, সেই বিধৱা মহিলাৰ পক্ষত। কাৰণ আমি সেই এজন দোকানীৰ লগত কাজিয়াটো লৈ গোটেই বাঙালী জাতিটোক সাঙুৰি লৈ বাঙালী জাতিটোক যধে মধে গালি পাৰাটো এইটো সহ্যকাৰক নহয়, এইটো খুব বেয়া কথা হৈছে। গতিকে মই বাৰংবাৰ আমাৰ অসম প্ৰশাসন তথা আমাৰ যি চৰকাৰ আজিৰ দিনত চৰকাৰক আহ্বান জনাইছোঁ, এই বাঙালী জাতিটোৰ ওপৰত যি আক্ৰমণ চলি আছে এইটো সোনকালে বন্ধ কৰক। কোনোবাই আজি মই ছ'চিয়েল মিডিয়াত দেখা পাইছোঁ, কোনোবাই কৈছে যদি কেছ উঠাই নলয় তেনেহ'লে ভয়াৱহ পৰিস্থিতি হ'ব। মই কৈছোঁ কেছ এটা নহয়, হাজাৰো কেছ দিয়া হ'ব। আমি কেছ দিছোঁ দুষ্কৃতিকাৰীৰ কাৰণে। দুষ্কৃতিৰ আমি কোনো মানুহৰ কোনো সমাজৰ বিৰুদ্ধে আমি কেছ কৰা নাই। আমাৰ মানুহে, আমি এজন ব্যক্তি, যিজন ব্যক্তিয়ে বাঙালী জাতিটোক অপমান কৰি আছে সেই ব্যক্তিৰ নামত কেছ কৰিছোঁ, কিন্তু আমি কোনো সমাজক অপমান কৰা নাই। অসমখন আমাৰ হয়। অসমখন কেনেকৈ ৰাখিব লাগে গোটেই অসমত বসবাস কৰি বাঙালী মানুহে জানে। গতিকে বাৰংবাৰ আমাক কলিকাতাৰ পৰা আহা, বেংগলৰ পৰা আহা এই জাতিটো নষ্ট কৰি আছে। গতিকে আমি আজি এই মঞ্চৰ পৰা আহ্বান জনাইছোঁ যে আপোনালোকে এই বস্তুবিলাক নজৰ কৰক আৰু শৃংখল চলিহা নামৰ ব্যক্তিজনক আপোনালোকে অতি সোনকালে এৰেষ্ট কৰি তেওঁক দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰক। ধন্যবাদ। BTR বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন মই নিজে সভাপতি।
মই বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি মোৰ নাম মণ্টু দে যদি প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা নলয় আমাৰ প্ৰশাসনৰ চৰকাৰ তথা প্ৰশাসনৰ ওপৰত আমাৰ ভৰসা আছে এতিয়ালৈকে আমি ভৰসা এৰোৱা নাই কাৰণ আমি এই প্ৰশাসনৰ কথা চিন্তা কৰি আছোঁ আজিৰ দিনৰ পৰা কিন্তু ভৰসা যদি নলয় যদিৰ কথাটো আমি ক'ব নোৱাৰোঁ যদি নলয় পিছত আমি চিন্তা কৰিম কি কৰিব পাৰোঁ কিন্তু আমি জানো যে অসমৰ প্ৰশাসন আমি চৰকাৰখন আমিয়ে বনাইছোঁ চৰকাৰৰ অৱদান আমাৰ মানুহৰো আছে সকলো জনসাধাৰণৰে আছে গতিকে চৰকাৰৰ যি দায়বদ্ধ জনতাৰ প্ৰতি নিশ্চয় চৰকাৰে পালন কৰিব মই আশা ৰাখিছোঁ मोनसे गोजोनथाव खौरां गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो एमआरएम हस्पिटाल साखाथियाव बड'लेण्ड थेरापिस्ट सेन्टाराव थुब्ला ब्रह्मआ गुबुन गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो जेरै जान्जि सानाय हान्थु सानाय गोदोना सानाय आदै सानाय आफादावदै सानाय जानजि जरा सानाय खर' सानाय सिनस्रि जरा सानाय बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं सोरबाफोर बे बेरामाव गोग्लैनाय सुबुंफोरा बे खाबुखौ लानो हागोन गोबां मिन्थिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738